উজনি অসমত বসবাস কৰা জনগোষ্ঠীসমূহৰ ভিতৰত অন্যতম হ'ল টাই আহোমসকল। এই টাই আহোমসকলে নিজৰ কৃষ্টি সংস্কৃতি তথা ঐতিহ্য আজিও ধৰি ৰাখিবলৈ সক্ষম হৈছে। টাই আহোমসকলৰ মাজত বিভিন্ন ধৰণৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ প্ৰচলন থকা দেখা যায়। বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰে আধুনিক চিকিৎসা জগতলৈ আমূল পৰিৱৰ্তন আনিলেও অসমৰ টাই আহোম গাঁওসমূহত আজিও পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ বহুল প্ৰচলন থকা পৰিলক্ষিত হয়। বহু ক্ষেত্ৰত আধুনিক চিকিৎসা বিজ্ঞানেও আৰোগ্য কৰিব নোৱাৰা বহু দুৰাৰোগ্য ৰোগ এনেদৰে পৰম্পৰাগত চিকিৎসাৰে আৰোগ্য কৰাৰ যথেষ্ট প্ৰমাণ পোৱা যায়। টাই আহোমসকলৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিত প্ৰয়োগ হোৱা এবিধ লতাজাতীয় উদ্ভিদ হ'ল অশল্যকৰণী। আকস্মিক দুৰ্ঘটনাত পতিত হৈ কোনো লোকৰ হাড় ভাগিলে বা হাড় ফাটিলে এইবিধ গছৰ পাত আৰু লতা ব্যৱহাৰ কৰি ৰোগীজনক সম্পূৰ্ণ সুস্থ কৰিব পৰা যায়। এই উদ্ভিদৰ পাত সংগ্ৰহ কৰি গুমনি লতাৰ সতে ভালদৰে পিহি সেই মিশ্ৰণ হাড় ভগা ঠাইত সানি বান্ধি দিয়া হয়। ইয়াৰ পাছত এক নিৰ্দিষ্ট জোখত অশল্যকৰণীৰ লতা সেই স্থানত সংস্থাপন কৰা হয়। আমি এতিয়া অশল্যকৰণ দি দিছোঁ, গুমনি দিছোঁ, দৰৱ এই দৰৱ বনোৱাৰ পিছত লতাডাল দিছোঁ। লতাডাল 24 ঘণ্টা থাকিব লাগিব। 24 ঘণ্টাহে লতা উলিয়াই পেলাব লাগিব। দৰৱখিনি থাকি যাওক তাৰমানে। লতাটো উলিয়াই দিলে মানে হেৰি হ'ল। মানাৰ ভিতৰত খাবলৈ টেঙাত আৰু গাহৰি মাংস, হাঁহ মাংসকেইটা খাব নালাগিব, তেলি মাংস। তাৰপাছত আকৌ দৰৱটো 3 দিন বা 5 দিনত খজুৱালে মানে খুলিব লাগিব। 3 দিন 5 দিনলৈকে খাব লাগিব। যক্ষ্মা ৰোগ বৰ্তমান মানৱ সমাজৰ বাবে এক অভিশাপ স্বৰূপ। এই দুৰাৰোগ্য ৰোগবিধ আৰোগ্য কৰিব পৰা বনৌষধিৰ ব্যৱহাৰো টাই আহোমসকলৰ সমাজত দেখা যায়। এই ঔষধটি প্ৰস্তুত কৰিবৰ বাবে 5টা ধপাত তিতা গছৰ কুমলীয়া আগ, বগা দহি কচুৰ বাও আৰু অলপ মিচিৰিৰ প্ৰয়োজন হয়।
ধপাত তিতা আৰু দহি কচুৰ বাও খুন্দি তাৰ ৰস উলিয়াই সম্পূৰ্ণৰূপে চেকি লৈ মিচিৰি মিহলোৱা হয়। এই মিশ্ৰণটি একেৰাহে 3 দিন খালে যক্ষ্মা ৰোগ আৰোগ্য হয়। দহি কচুৰ বাও তাৰপিছত ধপাত তিতা 5টা একেটা উশাহতে ছিঙি আনিব লাগে। ছিঙি আনি পিচিব লাগে 2টা বস্তু পিচি চেপি ৰসটো উলিয়াই তাৰ আগত মিচিৰিটো মিহলাই দিব লাগে। মিচিৰি সেইটো মিচিৰি আৰু নিয়মটো কেনেকৈ ধৰণে? নিয়মটো মানে বাছি খাব লাগে, সুদা পাতটা খাব লাগে। ৰাতিপুৱা গধূলি কেনেকুৱা ধৰণৰ? 3 দিনা 3 পালি খাব লাগে। 3 দিনা 3 পালি। আচ্ছা, এইখিনি আপোনাৰ খোৱাৰ পিছত কি খাব নালাগে আৰু কি খাব লাগে? জ্বলা আৰু টেঙা 2টা বস্তু নাখালে হ'ব। এইখিনি এই দৰৱটো খোৱাৰ পিছত জ্বলা আৰু টেঙা এইকেইটা খাব নালাগে আৰু কি খাব? মদ নাখাব লাগে আৰু মদটো খাব নালাগে। সেইটো কথা নহয়। কেঁচুমূৰীয়া উপশমৰ ঔষধ হিচাপে টাই আহোমসকলে মূলতঃ ছটিয়না গছৰ ছালৰ এঠা ব্যৱহাৰ কৰে। কাটি লৈ পিনি এনেকৈ চুচিব লাগে তাৰমানে। এইখন চুচি আনিলে মানে ভাল। এই চুচি পিনি আনিব ন আপুনি, এই এঠাটো সম্পূৰ্ণ আহে। এইটো আহি যাব নহয়। এতিয়া ধোঁৱাখিনি কৰিলে এই ধোঁৱাখিনি 1 খোৱা খাব তাৰমানে 1 খোৱা খাব। তাততো যদি তুমি তেনেকৈ মানে আকৌ 4বাৰ 2 খোৱা খাব। তেনেকৈ কৰি নহি 12 বাৰ মাৰিব লাগে। কেইবাৰ মাৰিব লাগে? 12 বাৰ। এটা চুচিব লাগে নেকি? চুচিব লাগে। চুচিলে মানে এই এঠাটো আহিব যে এনেকৈ এঠাটো আহিছে নহয়, এই এঠাটোৰ লগত গুচি আহিব। আচ্ছা আচ্ছা, এই এঠাটো গুচি আহিব নহয়। তুলসী আগ 9টা দিব। ছটিয়না গছৰ ছাল এঠাসহ সংগ্ৰহ কৰাৰ পাছত 9টা তুলসী গছৰ আগৰ হতে মোহাৰি পানীত ধুই দিয়া হয়। মই এতিয়া ছটিয়না ছাল আৰু কি বুলি কয় তুলসী ৰস কি পৰিমাণত দিছে আপুনি? এই পৰিমাণত তাৰমানে 50 গ্ৰাম ওজনত ধৰি লওক। ছটিয়না এঠা 50 গ্ৰাম। এঠা ছালৰ এঠা। আচ্ছা, আৰু তুলসী আগ কেইটা? 9টা। আৰু তাত পানী দি দিছে আপুনি? পানী কিমান পৰিমাণত দিছে? পানী 150 গ্ৰাম। 150 গ্ৰাম দিছে। আচ্ছা, মানে এপালিত মানে 50 গ্ৰাম। কেইপালি হ'ব? 3 পালি হ'ব। 3 পালি হ'ব এইখিনি। গধূলি ভাত খোৱাৰ পাছত খাব লাগিব। গধূলি ভাত খোৱাৰ পাছত, তাৰপাছত পিছদিনাখন ৰাতিপুৱা খালী পেট, আকৌ পিছদিনাখন সেইদিনাখনেই গধূলি ভাত খোৱাৰ পাছত। আপুনি ছটিয়না গছৰ ছালটোৰ ৰসৰ পৰা আপোনাৰ বহুত বিধৰ দৰৱ হৈ যায়। 36টা বেমাৰৰ দৰৱ। কি? এতিয়া ধৰি লওক তোমাৰ বিষ হৈছে, বিষত খালেও ভাল হয়। আৰু কেঁচুমেটটো ভাল হয়েই, আৰু চাহনি হ'লেও ভাল হয়। আকৌ বুলি কয়
কিছুমানে দুখ পায় নহয় ভৰি হাতে সেইটো খালে মানে ভাল হয়, বিষটো ভাল হয়। বিষটো ভাল হয়। কিছুমানৰ আকৌ আছে যে মূৰঘণিটো ভাল হয়। এন্দুৰীয়া ৰোগ নিৰ্মূলৰ ঔষধ প্ৰস্তুত কৰিবৰ বাবে টাই আহোমসকলে বৰমানিমুনিৰ পাত, উইহাফলৈৰ ভিতৰৰ বাঁহ আৰু এলান্ধু সংগ্ৰহ কৰে। প্ৰথমে সংগৃহীত বৰমানিমুনিৰ পাতখিনি ভালদৰে খুন্দি লয়। তাৰ পৰৱৰ্তী পৰ্যায়ত উই মাটি আৰু এলান্ধু একেলগ কৰি খুন্দি মানিমুনিৰ পাতৰ লগত মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰে। এই মিশ্ৰণটি এন্দুৰীয়া হোৱা ঠাইত মলম হিচাপে ব্যৱহাৰ কৰিলে কম দিনৰ ভিতৰতে এই ৰোগৰ পৰা উপশম পাব পাৰি। টাই আহোম জনগোষ্ঠীৰ মাজত এনে বহু পৰম্পৰাগত বনৌষধ আছে যাৰ বিষয়ে বিশদভাৱে অধ্যয়ন তথা গৱেষণাৰ প্ৰয়োজনীয়তা আছে। এনে বিজ্ঞানসন্মত অধ্যয়নৰ দ্বাৰা সমগ্ৰ মানৱ জাতিৰে কল্যাণ সাধন হ'ব বুলি ভবাৰ থল আছে।